নমস্কাৰ। আমাৰ অসমৰ বোৱাৰী জীয়ৰী সেইবিলাকক দেখি কিনে মই দেখালোঁ দেই। ভুল নুবুজিব, বুজি পাইছেনে কথাখিনি? বোলে এক্সাৰচাইজ কৰিছে, আকৌ বোলে চৰকাৰে শিকাইছেনে, কোনে শিকাইছে বোলে। এইটোতো আমাৰ অনবৰত এক্সাৰচাইজ হৈয়ে থাকে। এক্সাৰচাইজ এয়া এক্সাৰচাইজ হ'ল নহয়। এই কিমান জন্মৰ পৰা কৰি আছোঁ। এইটো কৰিলে হ'ল। এইটো কিনো দিগদাৰ হয় কাপোৰখনত, এইটো কৰিলেই হ'ল, হয়নে? এইটো কৰিলেই হ'ল, এইটো কৰিলেই হ'ল। আমাৰ অনবৰতে হৈয়ে আছে, কিয়নো শিকিব লাগে? এইখন বহি কেনে এইখন একেবাৰে এনেকৈ 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 কৰি এনেকৈ 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 কৰি দুনীয়াখন ঘূৰাই দিছে। সেইটোতো বেয়া কথা হৈছে নহয়। তেনেকৈতো ক'ব নালাগিছিলে। গোটেই মানুহখিনিয়ে ভেলাই আছে এতিয়া। এনেই আকৌ কিবা বাহিৰত কি হৈছে কি হোৱা নাই মানুহ আহিছে সেইটো ভেন লাগিছে বুলি আকৌ তাতে গৈ এক্সাৰচাইজ এটা উলিয়াই কিনে একে ধুম মচাই দিলে। আমাৰ অনবৰতে বিহু নাচিলেই হ'ল। আধা ঘণ্টা ঘৰৰ ভিতৰত এয়া নাচিলেই হৈ গ'ল। নাচিলেই হ'ল এক্সাৰচাইজ। আৰু কি লাগে, হয়নে? আৰু লাগে কি? এনেকৈ নাচিলেই হ'ল। এয়া এটা ঠেং উঠালে নাচিলেই হ'ল, হৈয়ে গ'ল। আৰু কিয়নো লাগে? এয়া ধান খুন্দে থেকেটিং তেতিয়াই এক্সাৰচাইজ হৈ গ'ল, হয়নে নহয়? আগৰ গাঁৱৰ মানুহবোৰৰ কিনো এক্সাৰচাইজ এটা লাগে আকৌ বেলেগকৈ দুনীয়াখন জাক বিজাক দেখাই কিনে। এইটো ভুল পাইছোঁ, বেয়া লাগিছে, চাই বেয়া লাগিছে। মানুহবিলাকে চিচি কৈছে, সেইটো কাৰণে মই এনেকৈ দেখালোঁ। আমি দেখোন কত যুগৰ পৰা কৰি আছোঁ। দুটকাৰ ঔষধ খাই পোৱা নাই, ডক্তৰক দেখি পোৱা নাই। নাচিলেই হ'ল এনেকৈ। সেয়া হ'ল নহয় এক্সাৰচাইজ, হয়নে? এইটো এক্সাৰচাইজ নহয় নেকি? হ'ল নোহোৱা নাই? হৈছে। আৰু কি লাগে? আৰু নাচিব লাগে যেতিয়া আৰু নাচিলে হ'ল। হৈ গ'ল। তাতে আকৌ বেলেগ দেখাই কেনে একেবাৰে কি ওলাইছে পাত্তা নাই। ইমান এক্সাৰচাইজ কৰিবলৈ মন যায় যেতিয়া আমাৰ বিহু নাচন দিলেই হ'ল। আমাৰ বিহু নাচনটো কম নেকি? এইটো বিহু নাচনটো কম নেকি? এইটো 10 মিনিটমান কৰিলেই হ'ল দেখোন। কৰিলেই হ'ল। আমাৰ হাত ভৰি চব নাচে, হয় না নহয়? কৰিলেই হ'ল। আকৌ তাতে একেবাৰে ইমান ঢোল পেপা বজাই সেই এক্সাৰচাইজডাল কৰি কিনে এই দুনীয়াখন চিৰি গৈছে। আমাৰ এক্সাৰচাইজ হৈ আছে। হৈয়ে আছে, কেলেনো লাগে সেইডাল এক্সাৰচাইজ? একেবাৰে নাকে মুখে বন্ধ কৰি কৰিবলৈ কৰিলে একো নাই। সেইডালো কিয় কৰিব লাগে? এডাল কৰি কিনে বহি কি আন দেখাই কিনে কি কৰি ইমানখিনি কষ্ট নাই নহয় তাকে কৰিবলৈ। কিয় কৰিব নোৱাৰে? এয়া মই দেখালোঁ নহয়। এইটো কি হ'ল? এইটো উঠিলেই হ'ল। এয়া হৈ গ'ল। এইটো কি হৈছে? এডাল কৰি কেনে দুনীয়াখন
দেখালে দেখাইছে ঠিকেই আছে বাৰু। সেইটো কিবা এটা পিন্ধি লওঁ, আমাৰ অসমীয়া চাদৰ ব্লাউজটো এৰিব নোৱাৰে যেতিয়া এইয়া পিন্ধি দেখালোঁ নহয়। এইটো কিনো দেখিলে? কোনে দেখিছে? এইটো কি দেখিলে? অল ইণ্ডিয়া ঘূৰিব পৰা হ'ল, যাম বুলিলে পিন্ধিম বুলিলে এনেকৈ, কিনো বেয়া? বডিটো পূৰা ঢাকি আছে, না পেট ওলাইছে, না পিঠি ওলাইছে, না কিবা ওলাইছে। মেখেলা চাদৰডাল পিন্ধি কিনে সেই পেটডাল দীঘলকৈ উলিয়াই সেই পিঠিডাল উলিয়াই কিনে কিনো কাম হ'ল? পিন্ধিছেই যেতিয়া ধুনীয়াকৈ পিন্ধ ঢাকি কিনে। এতিয়া সেই নাথাকাৰটো বাদেই কিবাহে এটা ওলালে বুলি হাঁহন এতিয়া মানুহখিনি। সেইকাৰণে মই এই দেখালোঁ, তেনেকৈ কৰিব নালাগে। বেলেগে হাঁহি দিছে, বেয়া লাগিছে নহয়। আমাৰ ওলাই আছিল বাচোতে হৈ যায়। কিনো লাগে এক্সাৰচাইজ, হয় না নহয়? সেইকাৰণে ক'লোঁ মই, জয় শ্ৰীৰাম আমাৰ অল অসম বাকীলৈ জয় শ্ৰীৰাম দিলোঁ, ভুল নুবুজিব। অল ভাৰত, অল ইণ্ডিয়া, অল মেৰি আছাম বুলি ক'লোঁ। ভুল নুবুজিব। মই এইটোৱে দেখালোঁ, আমাৰ এক্সাৰচাইজ নালাগে অসমৰ মানুহ। কেলৈ লাগে? এই দুনীয়াখন কাম পথাৰে মথাৰে অনেকে তাঁতাশাল কাপোৰ বৈ ঢেঁকী দিয়ে, কি দিয়ে। এই ঢেঁকী দিয়াটো কমটি নেকি? আৰু তাঁত বোৱাটো কম নেকি? একেবাৰে উইভিংখন চলাওঁতে নাচোন নহয়, ক'ত এক্সাৰচাইজ লাগে? সেইবিলাক সেই ধুমপিতীয়া মানুহবিলাকক লাগে, খাই বহি থকা মানুহবিলাকক এইবিলাক এক্সাৰচাইজ লাগে। আমাৰ মানুহখিনি নালাগে নহয়। আমাৰ মানুহখিনি নিজে পেট ডাঙৰ কৰি লৈছোঁ, কিবা ডাঙৰ কৰি লৈছোঁ, নিজৰ মনমতি খাই কিনে, খাই বৈ লৈ বহি কিনে, কাম কাজ নকৰা বহি থাকিব। কিছুমানে কাম কাজ কৰিলেও বেছিকৈ খাই লয়। নিজৰ ইঞ্জিনটো কিমানখিনি হজম কৰিব পাৰে, কিমানখিনি ৰেষ্ট দিব লাগে, কিমান জেগা খালী থ'ব লাগে, তেতিয়া সি হজম কৰিব ধুনীয়াকৈ। সেইখিনিও বুজি পাব লাগে। মোৰ হ'লে স্কেল আছে দেই, 30 বছৰ আগৰ পৰা মই স্কেল বনাই লওঁ, বেছি হ'ল, 35 বছৰমান হ'ল নেকি স্কেল বনোৱা। সেই স্কেল মতেহে খাওঁ। আৰু যিমান একদম ধুনীয়াৰ বস্তু ভৰি দিলেও মই নাখাওঁ। এইটো আমাৰ এক্সাৰচাইজ এনেই হৈ আছে, নাচোঁতে হৈ আছে। আমাৰ নাচ এনেকৈ নহয় জানো? তাতে হৈ আছে। এই কিনো দেখিলি? ধুনীয়াকৈ ঢাকি মুকি পিন্ধি ল'লোঁ, এনেকৈ পিন্ধিলেই হ'ল। কেলেনো এনেকৈ কৰিব লাগে? মেখেলা পিন্ধিছোঁ বুলি দুনীয়াৰ মানুহক ভালমূলকৈ দেখাই দিওঁ, সেইটো কাৰণে কৰোঁ। এইটোনো কি কৰিব নোৱাৰে? এইটো কি কৰিব নোৱাৰে? পাৰে। পাৰে, ধুনীয়াকৈ পাৰে। এইটো কি? আমি সদায় কৰি থাকোঁ দেখোন, একো নহয়। এইটো সদায় কৰোঁ। এইটো কি নোৱাৰে? দৌৰ মাৰি ঝাপ মাৰিবও নালাগে। এইটো হয় না নহয়? এইটো ঝাপ মাৰিব লাগে নেকি? একে ঝাপত কাবাক পালেও একদম বাঘত ধৰা নিচিনা ধৰিলোঁ, হাত ভৰি সজাই থাকে। এনেই ক্ৰিকেট বক্সিং শিকিলোঁ আমি, তাতে আকৌ এক্সাৰচাইজ দেখুৱাইছিলোঁ। একদম সেই এক্সাৰচাইজ কেলৈ লাগে আমাৰ এক্সাৰচাইজ এনেই হৈ আছে। এক্সাৰচাইজ এনে কৰিলে মানে যদি কাৰোবাৰ ঠেং বেমাৰ, কৰিলেই হ'ল। এনেকৈ কৰিলেই হ'ল। উৰিবলৈ মন গ'লে উৰিলেই হ'ল এনেকৈ।
ফুৰিলেই হ'ল ফুৰিলেই হ'ল আৰু কেলৈ লাগে जय श्री राम बकिलू हलमा